গাৰ্জিয়ান হিচাপে এটা মই কেতিয়াবা মইতো গাৰ্জিয়ান অনুভূতি এনেকুৱা হৈছে প্ৰথম যেতিয়া আহিছোঁ অহাৰ লগে লগে এইটো মোৰ ফ্ৰেণ্ডৰ নিচিনা আৰু কিয়নো মই তেতিয়া বিয়া বাৰু কৰা নাই যে মই য়ং আৰু তাক মোৰ ষ্টুডেণ্ট যিখিনি পাইছে হাৰ্ড টু 3 years ডিফাৰেঞ্চ জাষ্ট লাইক ফ্ৰেণ্ড ইমান বছৰ পিছত কৰোঁ যে ন দে আৰ লাইক মাই য়ংগাৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ ভাইটি ভণ্টিৰ নিচিনা হৈ যায় তো তেতিয়া বিয়া বাৰু হৈ গ'ল যে তেওঁ ফ্ৰেণ্ডটো হ'লো আৰু কিছুমান বয়সো হৈ গ'ল ডিফাৰেঞ্চটো আহি গ'ল এতিয়া কি দেখিছে জাষ্ট লাইক মাই সন্স এণ্ড ডটাৰ্ছ এনেধৰণৰ অনুভূতি জীৱনত আহে প্ৰতিটো মানুহ মোৰো আহিছে বেয়া লাগিছে এইটো যে তোমালোক হেৰি মই তৈ গৈ আছোঁ হয়তো পাম বাটত পাম কিন্তু এনেকুৱা মহলত নাপাম ইণ্টালেকচুৱেল মহলত পোৱা এনে বহি পোৱা ডিফাৰেঞ্চ আছে ব্ৰেইন ষ্টিমুলেটিং বা ব্ৰেইন ষ্টৰ্মিং বুলি যিটো কওঁ ইমানটো মহলত বহিলে হয় কিবা না কিবা এটা টপিক লৈ পেলাই আলোচনা কৰিলে কিবা ইয়াৰ এটা হেৰি আহে এইটো ইনক্লুজিভনেছ মানুহৰ লগত আহে সেইখিনিতো আৰু কোৱা সম্ভৱ নহয় আৰু মনত পৰিছে এইবোৰ কথা যে তোমালোকৰ যেতিয়া ক্লাছ ল'লোঁ আগৰ পৰাই এই বয়সত ক্লাছটোত লৈ পেলাই য়ং ল'ৰা ছোৱালী যেতিয়া দেখোঁ তেতিয়া মোৰ নিজৰ কথা মনত পৰি যায় আমিতো এটা সময়তে যেনেকৈ ষ্টুডেণ্ট আছিলোঁ কিমান দুষ্টামি কৰিছোঁ সৰুকালৰ দুষ্টামি য়ং টাইমৰ দুষ্টামি এইখিনি মনত পৰি যায় কিন্তু কাৰো ক্ষতি কৰি কৰা নাই এইটো কথা সঁচা কোনো টিচাৰে কোনো কমপ্লেইন কৰিব নোৱাৰে যে তাক মানে দুষ্টামি এটা কম নে মই সৰুকালৰ এটা দুষ্টামি কম নে মোৰ তেতিয়া ক্লাছ 5 or 6 এই কৰিব মোৰ ঘৰ ঘৰতে আৰু ঘৰৰ ওচৰত এখন বাঁহৰ এইটো কি ভাষা বুলি কওঁ আমি এইটো কি কয় এনে কেইটামান বাঁহনিৰ ওচৰত এটা ৰাস্তা আছে মোৰ ঘৰৰ পিছফালে একদম আন্ধাৰ এইফালে মানে লাইট চাইট আছে মানে এইফালে লাইট চাইট নাই এটি ৰাতি কৰিলোঁ কি এজন মানুহ তাৰ ল'ৰাটোক লৈ গৈ আছে ল'ৰাটো হ'ব আমাৰ যিচুটো মানে বয়স মানুহ গৈ আছে মোৰ চিনাকি মানুহ আৰু এই বাঁহনিৰ ওচৰত গৈ পেলাই যে বাঁহ যদি একদম আন্ধাৰ হঠাৎ মোৰ মনত এটা দুষ্ট চক্ৰ আহি গ'ল এটা লৈ পেলাই গলিয়ালোঁ এই বাঁহৰ ওপৰত আহিলে অন্ধাৰৰ মাজত এনেকুৱা কোনে মানে আছিলে আমাৰ ভাষাত তেতিয়া হেৰি কোৱা হয় যে দেউতাক বাবা বুলি কয় বাবা বাবা নকবি ফলা মই ইমান ফূৰ্তি পাইছোঁ তেতিয়াতো ৰিয়েলাইজ কৰা নাই অলপ পিছত ডাঙৰ হৈ পেলাই আৰু ৰিয়েলাইজ কৰি কাম কৰিব বেয়া এইটো কৰিব নালাগে কৰিব নাপায় গতিকে এনেধৰণৰ কিছুমান এনেকৈ তোমালোকে দেখিলে এনেকৈ কিছুমান মনত পৰিছে কি ক'ম যথেষ্ট মানে শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ কিন্তু তোমালোকে বিভিন্ন ধৰণৰ কথা মোক কেমেৰা বনাই ল'লা মই বাহাই গৈ পেলাইছোঁ কি ক'ম এইটোও পাহৰি গৈছে গোটেই কৰিছোঁ তাৰপিছত তেনেধৰণৰ মানে ভূপেন হাজাৰীৰ গান এটা দি পেলাই ইফালে লৈ গ'লা জোনালী পিছত তাতেও ইফালে লৈ গ'ল তাৰ বিভিন্ন ষ্টুডেণ্টে বিভিন্ন হেৰি এই যে মানে এটা ষ্টুডেণ্ট আছিলে কিন্তু তাৰ নাম মালাকাৰ নেকি অলপ প্ৰিয় হ'বচোন এই মালাকাৰটো মানে এটা প্ৰিয় ষ্টুডেণ্ট আছিলে মই প্ৰথমে চিনি পোৱা নাই that he keep beer on his cheek and it is wrong to এইটো তাত চাই পেলাই মনত পৰি আছে যে মানে আমাৰ ইণ্ডিয়াৰ যিমান প্লেয়াৰ আছে কোনে আছে ক'ব পাৰিবানে জাতি কৰিছে কিন্তু জাদেজা আহি বহুত সন্মুখত আহিছে যিমান ভাল লাগিছে এই মানে টিভিত বুজিছেনে তো এনেকৈ হেৰি বিভিন্ন কথা মনত পৰে হেৰি কৰে লগতে আমাৰতো কৰি কৰোঁ কি কপাৰ সময় আৰু কি সময়টো মোৰ কথা নাই কলপিতাৰ পৰা আদি কৰি আমাৰ জোনালী বাছকেইটা কেতিয়াবা যদি মোৰ কিবা অসুবিধা হয় ছাৰ হ'ব ছাৰ আহিব নালাগে আমি চব কৰি দিম ছাৰ
এনেকুৱা কভাৰ এনেকৈ হেৰি মই পোৱা নাই। কেতিয়াবা মানে মনত এনেকুৱা কৰে যে মই এইটো ভাগ্যৱান যে মই এই ইনষ্টিটিউটত মই চাকৰি কৰি আছোঁ, এজনৰ পৰিৱেশন পাইছোঁ আৰু ষ্টুডেণ্টৰ কথা কি কওঁ সাংঘাতিক মৰমীয়া লাগে। কেইটাই কিছু ভুল করে হেৰি কৰি মানে পারফেক্টেস কাম থ্রো রেক্টিফিকেশন কৰি যোৱা ভুল ডাঙৰ কথা নহয়, ভুল মানুহে কৰে বুলিহে ডিক্সনাৰীত আছে, নহ'লে নাথাকিব। জাষ্ট ৰেক্টিফাই ইউৰ চেল্ফ, ট্ৰাই টু বি এ পারফেক্ট পার্সন। আৰু এতিয়া হিন্দীত কিবা এটা হেৰি দিছিলে ধুনীয়াকৈ এটা কিবা হেৰিও মাৰিছে, আৰু এটা কথা মই হেৰি কৰি পঢ়া নাই, আৰু এটা কথা মই মানে উপলব্ধি হৈছে ইয়াতে বহি পিনি তোমালোকে সঁচাকৈ আমাৰ মানে হিষ্ট্ৰী টিমত যে এটা মানে টেলেণ্ট আছে বুলি মই ইতিমধ্যে মই হেৰি কৰিলোঁ। আই ডিস্কভাৰ দিছ টেলেণ্ট এমং ইউৰ চেল্ফ, বাট the reality is that you have not got the chance to express your talent. Here is like the weakness. কিছুমান কথা কয় যেটা খাও যেটা এইবোৰ মানে ভুল ত্ৰুটি হয়। That does not mean that I should not dare to say something. You must dare. তাৰপিছত গৈ পেলাই চব ঠিক হ'ব। আমি কিছুমান ধুনীয়া ধুনীয়া লেকচাৰ আছে, মইতো ভাবিও পৰা নাই মোৰ ষ্টুডেণ্টখিনি ইমানখিনি হৈছে। মনত পৰিছে এই দিনবোৰৰ কথা যে প্ৰথম যেতিয়া আহিছিলোঁ অহাৰ লগে লগে পাইছিলোঁ অনলি 5 ছাবজেক্ট, হায়াৰ ছেকেণ্ডাৰী এণ্ড ডিগ্ৰী পাছ। আগতে প্ৰথম আছিলে পাছ, তাৰপিছত আছিলে অনাৰ্ছ, তাৰপিছত গৈ পেলাই পালোঁ মেজৰ, অনাৰ্ছত কাটি পেলাই মেজৰ আকৌ অনাৰ্ছ। মই যেতিয়া ষ্টুডেণ্ট আছিলোঁ তেতিয়া অনাৰ্ছ আছিল, মেজৰ নহয়। তো মানে কলেজ আহি পেলাই ভাল নালাগে ক্লাছ, এতিয়া ক্লাছ আৰু এই আমি এটা যে কমন ৰুম আজিকালি হেৰি হৈছে তোমাৰ কি কয় গাৰ্লছ কমন ৰুম, এই তাতে এটা মানে এটা পিঞ্জিৰা বিলত আমি অকল এই তাতে আমিও সোমাইছোঁ, স্কুলৰ ওপৰত চাইকেলো সোমাইছে, কেতিয়াবা এটা ওপৰত মানে মাটিৰ পৰা মনাও আছে, এতিয়া মাজে মাজে ভৰ্তি হেৰি গৈছিলে কিবাও গৈছে, মাজে মাজে কিয় হ'ব এনেকুৱা কৰিছিল। তাৰ পৰা আজি ডিপাৰ্টমেণ্ট আৰু কিমান বছৰ কি যে ৰূপ ল'ব, হয়তো ভাগ্য ভাল থাকিলে যদি জীয়াই তেতিয়াহ'লে চাম আৰু দেখিম ইউনিভাৰ্চিটি হৈছে যেতিয়া ডেভেলপমেণ্ট হ'বই। তেতিয়াৰ পৰা যথেষ্ট হেৰি হৈছে, উন্নতি হৈছে। কিন্তু হিষ্ট্ৰী ডিপাৰ্টমেণ্ট দেখিলোঁ মই আৰু ৰহমান ছাৰ, এই দুইজনী, ৰহমান ছাৰ আৰু মই। ৰহমান ছাৰ দেখে মানে ব্যস্ত থাকে সদায়, আৰু চিনিয়ৰ মানুহ তেখেতে আৰু কি ক'ম, বাৰীত অলপ মোৰ ওপৰত বেছি আছিলে। তেখেত ছাৰ খুব টেলেণ্টেড ইণ্টেলিজেণ্ট মানুহ আছিলে, খুব ভাল টিচাৰো আছিলে, তোমালোকে পোৱা নাই। তো মই অলপ প্ৰেছ কৰিলোঁ না এইটোতো হিষ্ট্ৰী মেজৰটো কৰিবই লাগিব আৰ্টছ। হয়তো মেজৰতে তুমি কৰিবা, তুমি পাৰিবা জানো বুলি ছাৰ আপুনি কণ্ট্ৰেক্টৰ ল'ব নহয়, এইবিলাকে কণ্ট্ৰেক্টৰ 1,000-1,500 টকা দিব, এইটো বহুত থাকিব পাৰে, কিন্তু ৰিস্ক তুমি ল'ব লাগিব। মই সাহস কৰি দিলোঁ ক'ব ছাৰ, এতিয়া ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ আজিকালি ছেম নাছিলে, ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, 3টা ইয়াৰৰ ৰিস্ক মই অকলে দিলোঁ। ইয়াতে ক্লাছ টেষ্ট নহয়, ঘৰত নিছোঁ, ঘৰত নি পেলাই মই হেৰি ক্লাছ কৰিছোঁ, তাতে এইবিলাক শেষ কৰিছোঁ। কিন্তু মই ছাকচেছফুল যে যিমানখিনি পৰীক্ষা আছে গোটেইখিনি পাছ কৰিছে। তেতিয়াৰ পৰা যে মেজৰটো খোলা হৈছে পাৰ্মিশ্যন লৈ পেলাই, সেই পাৰ্মিশ্যন লোৱাৰ দিনা মই কি যে কষ্ট হেৰি কৰিছোঁ, আজি সাংঘাতিক মনটো উৎফুল্লিত হৈছে। এইকাৰণে আজি আমাৰ মেজৰ ইমান ষ্টুডেণ্ট ইউনিভাৰ্চিটি পাইছে, মাষ্টাৰ ডিগ্ৰী পাছ কৰিছে, LLB কৰি আছে, মাষ্টাৰী কৰি আছে, চাকৰি বিভিন্ন ধৰণৰ শুনিলে ভাল লাগে। টিচাৰৰ কোনো স্বাৰ্থকতা ইয়াতে আৰু একো নাই। আগতে এটা কথা আছিলে, টিচাৰৰ কি মানে ৰিটায়াৰ হোৱাৰ পিছত টিভি হয়, টিভি পঢ়াই গোটেই জীৱন পঢ়াই হেৰি কৰে, ভাল পাবলৈ নাপায়, হেৰি নাপায়, অলপ পইচা পায়, টিভি হয়। তথাপি এই মানুহজনে হেৰি আনন্দিত তেতিয়া হয় যেতিয়া কোনো ষ্টুডেণ্ট আহি পেলাই কয়, ছাৰ মই আজি পোষ্টৰ চাকৰি কৰি আছোঁ, কিবা মাজিষ্ট্ৰেট, কিবা পুলিচ অফিচাৰ, কিবা টিভি নাই দিয়ে বুলি। তো তেতিয়াতো আমাৰ মানে ইয়াতেই ইমানখিনি আৰু পাব লাগে। আৰু তোমালোকৰ যেতিয়া মই আজি মুখবিলাক দেখিলোঁ আৰু বিভিন্ন ঘটনাবোৰ হেৰি কৰিলোঁ, পৰ্যায়ক্ৰমে তোমালোকে যে প্ৰেজেণ্ট কৰিলা, মই আচলতে মই সঁচাকৈ বিশ্বাস কৰা নাই, এতিয়াও বিশ্বাস কৰিবলৈ টান লাগি আছে যে আমাৰ ষ্টুডেণ্ট আমাৰ যিমানখিনি টেলেণ্ট আছে নেকি। আৰু বেছিকৈ সেইদিনা আৰু বেছি আনন্দিত হৈছিলোঁ যিদিনা আমাৰ এনুৱেল ফাংচনত হিষ্ট্ৰী ডিপাৰ্টমেণ্টটো টপ হৈছিল, এবাৰ ন দুবাৰ টপ হৈছিল, এবাৰ ছেকেণ্ড হৈছিল।
Not history achievement. This is not history achievement. Because history department or দুটা department. মানুহ নাই ষ্টুডেণ্ট হিষ্ট্ৰী আচলতে খালি লৈ লওঁ এনেকুৱা কয় আজিকালি হিষ্ট্ৰী খালি থাকিব লৈ লওঁ মানে হিষ্ট্ৰীত মানুহ নাযায় আচলতে তোমালোকে এইটো কোৱা যে হিষ্ট্ৰী পঢ়া সাহস মানুহ খুব কম আছে হিষ্ট্ৰী ছাবজেক্টতো মূল পোৱা নাই নাক কাণ চব কাটি পৰি যাব যদি হিষ্ট্ৰী প্ৰকৃত হিষ্ট্ৰী দি কোনোবা পঢ়ে কোনটো বাদ দিবা হিষ্ট্ৰী পঢ়া কোনটো বাদ দিবা কোন সাবজেক্ট বাদ দিবা কাক বাদ দিবা কেনেকুৱা বাদ দিবা বাকী সাবজেক্টে বাদ দিব পাৰে হিষ্ট্ৰী বাদ দিব নোৱাৰে কথাটো হৈছে আমি ইমানখিনি পঢ়িবলৈতো সময় নাই হেৰিও নাই জ্ঞানৰ মানে ভাণ্ডাৰ কিংবা জ্ঞানৰ সীমা ইমান দূৰলৈকে যে মানুহ মৃত্যুলৈকে শিকে মাত্ৰ মৃত্যুলৈকে শিকিব পাৰে কিন্তু এইটো শেষ কেতিয়াও নহয় তাৰপৰা তোমালোকৰ মানে যিখিনি মই দেখিছোঁ ভূপেন হাজৰিকাই গান দি পেলাই মোৰ মানে চিন্তা বেলেগ এটা চিন্তা কৰি দিছে যিহেতু আজিকালি ষ্টুডেণ্টসকলৰ ট্ৰেইনটো বেছিকৈ আমি লক্ষ্য কৰি থাকোঁ জাষ্ট কল দ্য ডিগ্ৰেডেশ্যন অফ মৰালিটি নৈতিকতা সাংঘাতিক অভাৱ হৈছে আৰু বাৰ কোটাৰী কমিশ্যনৰ পৰা আৰম্ভ কৰি ভেদিক হেৰিৰ পৰা আৰম্ভ কৰি কেইটামান হেৰি আছিলে মই এতিয়া মানে সময়ৰ বাবদ মই নকওঁ কোটেশ্যন মই আনিছিলোঁ কম তোমালোকৰ